মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ পিছফালে লক্ষ্য কৰা এই পৃথিৱীটো হয়নে এই পৃথিৱীটো সেকেন্ডত 30 কিলোমিটাৰ বেগেৰে গতি কৰি আছে কিন্তু হেতু আমি অনুভৱ কৰিব পৰা নাই কাৰণ এই পৃথিৱীৰ তুলনাত আমি নগণ্য সেই কাৰণে আমি এটো অনুভৱ কৰিব পৰা নাই আৰু ইয়াত কিছু বায়ুমণ্ডলৰ কাৰণে এটো আমি অনুভৱ কৰিব নোৱাৰি কিন্তু এটো সোৱা এই পৃথিৱীটো মই যিমান সময়লৈকে কথা পাতি আছো এই পৃথিৱীটো বহুত দূৰত গুছি গৈছে সেকেন্ডত যদি 30 কিলোমিটাৰ হয় তেনেহলে মই 40 সেকেন্ড কথা পাতিলো তেনেহলে কিমান দূৰ গুছি গৈছে পৃথিৱীটো হয়নে আৰু এই পৃথিৱীটোৰ আয়তন হল 51 কোটি বৰ্গ কিলোমিটাৰ 51 কোটি বৰ্গ কিলোমিটাৰ আৰু এই ভিডিওটো যদি আমাৰ অসমৰ মানুহবিলাক চাই আছে তেনেহলে আমি জানো অসমৰ আয়তন হল 78438 বৰ্গ কিলোমিটাৰ তেনেহলে সোৱা কিমান নগণ্য আমাৰ অসমটো হয়নে পৃথিৱীটোৰ তুলনাত এনেকুৱা অসমৰ দৰে বহুত ৰাজ্য মিলি পেলাই এটা দেশ হয় আৰু এনেকুৱা বহুত দেশ মিলি পেলাই এটা পৃথিৱী হয় এই পৃথিৱীত এনেকুৱা বহুত ধৰণৰ দেশ আছে যেনেকুৱা ইন্ডিয়া বাংলাদেশ পাকিস্তান আমেৰিকা লণ্ডন বহুত ধৰণৰ দেশ এই পৃথিৱীটোতে আছে আৰু লগতে নদ নদী পাহাৰ পৰ্বত যিমান ডাঙৰ ডাঙৰ সাগৰ মহাসাগৰ অট্টালিকা আছে এই পৃথিৱীটোতে আছে গতিকে একবাৰ কল্পনা কৰি চোৱা এই পৃথিৱীটো কিমান স্পিডত ঘূৰি আছে আৰু সেই পৃথিৱীটোতে এই দেশ মহাসাগৰ সাগৰ যিমানবোৰ গছ গছনি বস্তুপাতি আছে এই পৃথিৱীটোতে আমি সদায় ৰখি আছো হয়নে আৰু এই সকলোবোৰ মিলি আমাৰ পৃথিৱীৰ আয়তন হল 51 কোটি বৰ্গ কিলোমিটাৰ এতিয়া কথা হল এই ৰাতিপুৱা যে আমি সূৰ্যটো দেখা পাও এই সূৰ্যটো দেখা পাইছা পৃথিৱীৰ পৰা এই সূৰ্যটো যে দেখা পাও এই সূৰ্যটো পৃথিৱীৰ তুলনাত কিমান ডাঙৰ বা সূৰ্যটোত কি আছে এইটোৰ বিষয়ে আলোচনা কৰো এই সূৰ্যটো পৃথিৱীৰ তুলনাত 13 লাখ গুণ ডাঙৰ এই সৰু পৃথিৱী 13 লাখ গুণ ডাঙৰ হল সূৰ্যটো আৰু 13 লাখ পৃথিৱী যদি একলগ কৰি আমি এই সূৰ্যত বহুৱাই দিও তেতিয়াহে আমাৰ এই সূৰ্যটো পূৰণ হ'ব 13 লাখ পৃথিৱী আৰু এই পৃথিৱীৰ আৰু এই সূৰ্যৰ এই চাৰিওফালে যিমান গ্ৰহবিলাক দেখা পাই আছা এই গোটেই গ্ৰহ মিলি পেলাই আমি কি কও এটো এটা সৌৰজগত বুলি কও হয়নে সৌৰজগত কাক বলে এই আমি পৃথিৱী সূৰ্যৰ চাৰিওফালে যিবিলাক গ্ৰহ দেখা পাই আছো সেই গ্ৰহ সকলো একেলগে আমি সৌৰজগত বুলি কও আৰু এই সূৰ্য পৃথিৱী আৰু এই গ্ৰহবিলাক যে দেখা পাই আছা গোটেই গ্ৰহ মিলি প্ৰায় 100 মিলিয়ন গ্ৰহ মিলি পেলাই আমাৰ এটা গ্যালাক্সি হয় সেই গ্যালাক্সিৰ নাম হল মিল্কি ওয়ে গ্যালাক্সি হয়নে সো এই মিল্কি ওয়ে গ্যালাক্সিটো আয়তনত ইমান ডাঙৰ ইমান মানে কল্পনাৰ বাহিৰত যে ইয়াৰ পৰা যদি আমি এই মিল্কি ওয়ে গ্যালাক্সিৰ এই প্ৰান্তৰ পৰা সেই প্ৰান্তত যদি আমি যাবলৈ বিচাৰো তেনেহলে আমাৰ 20 কোটি বছৰ সময় লাগিব বুজিছানা তেনেহলে মিল্কি ওয়ে গ্যালাক্সিটো কিমান ডাঙৰ আৰু এই মিল্কি ওয়ে গ্যালাক্সিৰ নিচিনা আৰু কিমান গ্যালাক্সি আছে হয়নে তেনেহলে তুমি একবাৰ ভাবি চোৱা কি আচৰিত পৃথিৱী সূৰ্য গ্ৰহ নক্ষত্ৰ আকাশ মণ্ডল যি মানে এইবিলাক ভাবিবলৈ গলে তুমি অস্থিৰ হৈ যাবা আৰু এইবিলাক যিমান ভাবিবা যিমান অধ্যয়ন কৰিবা আৰু হিমান ইয়াতে বস্তুবিলাক পাবা তুমি বৈজ্ঞানিকসকলে ওলাইছে এই মিল্কি ওয়ে গ্যালাক্সিৰ নিচিনা 2 ট্ৰিলিয়ন গ্যালাক্সি এই বিশ্ব ব্ৰহ্মাণ্ডত আছে আৰু 1 ট্ৰিলিয়ন মানে 1 লক্ষ কোটি আৰু 2 ট্ৰিলিয়ন মানে 2 লক্ষ কোটি গ্যালাক্সি আমাৰ এই বিশ্ব ব্ৰহ্মাণ্ডত আছে